Tenda kinim পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি মই ভবা নাছিলো। সামান্য এটা এক্সিডেণ্টত লৈ তহঁতি কিমান ডাঙৰ এটা ইছ্যু বনাই পেলালি। সেইখিনি সাধাৰণ গাঁৱলীয়া ছোৱালী ধৰি মাৰি তহঁতি ভোট ধৰাৰ পোৱাৰী কৰি পেলালি। তাৰমানে পাপা তুমিও ক'ব খোজাকে ৰাক্ষসজনীৰ লগত মই কম্পেয়াৰ কৰিব লাগে হা? মই আচলতে এইটো ক'ব বিচৰা নাই। সেই ৰাক্ষসজনীৰ লগত ময়ো এইখন
ঘৰত থাকিব বিচৰা নাই সময়ত মই মেনেজ কৰিম তাৰমানে পাপা আৰু পইচাৰা তহঁতৰ মূৰটো কিন্তু এতিয়াও এই গোবিন্দ মোহন কাকতিৰ মূৰ হৈ নুঠে নিৰ্বাচনীটোৰ কাৰণে মই অলপ ঠাণ্ডা হৈ আছো নহ'লে এজনী সাধাৰণ গাঁৱলীয়া ছোৱালীক কেতিয়া মই পৰিস্থিতিবোৰ যদি নহওক বুলি মই অলপ লক্ষ্য কৰি আছো আৰু তোকো কৈ দিওঁ মদ খাই মাতলামি কৰি এইখন ঘৰত ইমান উদণ্ড পৰিস্থিতিৰ সৃষ্টি নকৰিবি মই ৰাখিবি নাই নাই ভগৱান একো নাই বুজিছে এই ঘৰতেই হয় নেকি ঠিক আছে ঠিক আছে হ'ব দিয়ক মই যাম নিশ্চয় নিশ্চয় এই কথাবোৰ মনত ৰাখিবি কিন্তু পাপা মোৰ এখন নিৰ্বাচনী মিটিং আছে বুজিছ মই ইমাৰ্জেঞ্চি তালৈ যাব লাগিব কিন্তু তহঁতি ঘৰত এইবোৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবি কাৰণ নিৰ্বাচনৰ আগত এই মানুহৰ আগত মই মুখ উলিয়াব লাগিব এটা ইছ্যু যাতে সৃষ্টি নহওক ধৈৰ্য থাকিবি Hey, I thought I was here.